Ron Thon Thon guys. Ron Santos guys. Ron Thon Thon guys. Ron Santos guys. Pok pok. Tok tok. Pok pok. Tok tok. দীপজ্যোতি মাইকী স্কলাৰশ্বিপ পালে AGB. মাইকীয়ে AGB মাইকে স্কুলৰ সিট পালে। এজিপি নহয় দীপজ্যোতি AGB. দীপজ্যোতি AGB. কি হৈছে পিতাই আমনি কৰিছে নি আপোনাক খালি কৈ আছে কেলা মাইকে দিছো মাইকে দিছো আকৌ কৈছে বোলে মোৰ মাইকে জানি বোলে লৈ যায়। কোনে কৈছে কেনেকুৱা মানুহ কি বুলি কৈছে বোলে মোৰ মাইকে জানি লৈ যায়। অঁ দিয়ক কেলা লৈ যাম মই এজন নালাগে কেলা দুজনী দি দিয়ক অঁ দিবলৈ ভয় কৰা নাই। আৰে পুৰুষ হয় পুৰুষ হয় আকৌ বোলে মই এখন সংসাৰ এৰিলো তেতিয়াহ'লে কেনেকে হ'ল আকৌ আপুনিহে কৈ আছে আপুনিয়ে কৈছে যে মই বিয়া পাতো উল্টা পুল্টা নাই কৰিব মোৰ ওচৰত আপুনি বুঢ়া মানুহ বহি থাক। অনদয় মহিলাক দিয়ে নে মতা দিয়ে ৰ'ব মতা মাইকে দুইটাকে দিয়ে হয় নেকি আপোনাক দিছে মোক নাই দিয়া। অনদয় কোনে আনিছিলে সত্য কওক হা? অনদয় কোনে আনিছিলে বিজেপি চৰকাৰ বালডাল কেলা বিজেপি কথা ক'বলৈ আহিছে অনদয় কোনে নমাইছিলে সত্য কওক বুঢ়া মানুহ নাই বিজেপি চৰকাৰ এই যাওক আপোনালোকে তাক ভাল পায় এই ৰ'ব কংগ্ৰেছে একো কৰিব নোৱাৰিলে হয় নেকি অঁ। কংগ্ৰেছৰ ছাত্ৰবাদী হয় নহয় কি কংগ্ৰেছ এই বালৰ বিজেপি আপোনালোকক কেইদিন হ'ল পেলা কেইদিন হ'ল আজি নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আজি অলপ বেলেগ এটা ৰূপত মানুহে খুব কম দেখা পায় মোক আচলতে এনেকুৱা ৰূপত আজি এখন বিয়া খাবলৈ গৈ আছোঁ বৰ্তমান দেৰগাঁৱত আৰু ইয়াত যদিহে চাই দেৰগাঁৱৰ পৰিৱেশ দেৰগাঁৱৰ আমি এখন লজত আছিলোঁ নামটো হৈছে দা ৰাজখোৱা পেলেচ আপোনালোকক যোৱাকালি কৈছিলোঁৱেই তো এতিয়া আমি গৈ আছোঁ এখন বিয়া খাবলৈ আৰু বিয়াখন মোৰ এজন খুব ভাল বন্ধুৰ আপোনালোকে চিনি পাবই সেই বন্ধুৰ ভনীয়েকৰ বিয়া তো মই ৰেডি লগতে আমাৰ পিতাই এইফালে দেখাই দিয়া পিতাইও ৰেডি কিন্তু তেখেত কথা পতাত ব্যস্ত গতিকে ব'লক বিয়া ঘৰলৈ গৈ লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ ক'ত কেনেকৈ কি বিয়া পিতাই বিয়া খাবলৈ ৰেডি নে ৰেডি 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 ফুল ৰেডি ফুল ৰেডি ইয় ভেৰি গুড থেংক ইউ গুড পাউৰুটি বিস্কুট মাৰি দিয়া ক'ত কি বিস্কুট পাউৰুটি বিস্কুট মাৰি দিয়া ক'ত তো পাউৰুটি বিস্কুট মাৰি দিয়া কুট পিতাই মই গৈ আছোঁ এতিয়া বিয়া খাবলৈ য'ত এতিয়া বিয়া পিতাই ৰন থন থন গাইছ ৰন থন থন গাইছ ৰন দছখন গাইছ ৰন থন থন গাইছ ৰন সঞ্চস গাইছ ৰন থন থন গাইছ ৰন সঞ্চস গাইছ পক পক টক টক পক পক টক টক দীপজ্যোতি মাইকী স্কলাৰশ্বিপ পালে AGB মাইকীয়ে AGB মাইকে স্কুলৰ সিট পালে এজিপি নহয় দীপজ্যোতি AGB দীপজ্যোতি AGB সেইটো কাৰণে ৰন থন থন গাইছ ৰন সঞ্চস গাইছ ৰন থন থন গাইছ ৰন সঞ্চস গাইছ ৰন থন থন গাইছ পক পক ৰন সঞ্চস গাইছ পক পক টক টক বৰ্তমান আমি পিতাই মই ৰন থন থন কৰি আহি পাই গ'লোহি আমাৰ বিয়া ঘৰত আৰু পিতাই এতিয়া বিয়া চাবনে খাবনে কি কৰিব বিয়া চাবলৈ আহিছো আচ্ছা খাবলৈ অহা নাই খাবলৈ অহা নাই আপুনি নাখায় আপুনি আমি ভকত দৰ্শন কৰিবলৈ আহিছো আচ্ছা কইনা উৎসৰ্গৰ কাৰণে আহিছো আচ্ছা খোৱাটোৱেই মানুহৰ কথা নহয় নহয় হয়নে ব'লকচোন বাৰু আমি যাওঁ কি হৈছে বিয়া ঘৰত চাওঁগৈ কৃষ্ণ পিতাই বিয়া ঘৰৰ পৰা একদম মানে ৰগৰ হৈ আছে ন আৰু ৰগৰ উঠিবলৈ আছে এতিয়া একনীয়া পাৰ বৰ কষ্ট হৈছে ৰাইজ হৈ গ'ল বঢ়িয়া বঢ়িয়া মই গিফ্ট এটা দি দিছো দেই বাকী বিয়া ঘৰত মানে পিতাইৰ অৱস্থা একেবাৰে কাহিল কৰি দিছে কি হৈছে পিতাই আমনি কৰিছে নি আপোনাক
খালি কৈ আছে কেলা মাইকেইজনী দিওঁ মাইকেইজনী আকৌ কৈছে বোলে মোৰ মাইকেইজনী বোলে লৈ যায় কোনে কৈছে কেনেকুৱা মানুহ কি বুলি কৈছে বোলে মোৰ মাইকেইজনী লৈ যায় অ আকৌ কৈ আছে বোলে সেই মাইকেইজনী দিওঁ নিয়ে নে বোলে দিয়ক কেলা লৈ যাম মই এজন নালাগে কেলে দুজনী দি দিয়ক অ নিবলৈ ভয় কৰা নাই আৰে পুৰুষ হয় পুৰুষ হয় আকৌ বোলে মই এখন সংসাৰ এৰিলো তেতিয়াহ'লে কেনেকে হ'ল আকৌ আপুনিহে কৈ আছে আপুনিয়ে কৈছে যে মই বিয়া পাতো এই কেৰি উল্টা পুল্টা নাই কৰিব মোৰ ওচৰত আপুনি বুঢ়া মানুহ বহি থাক মই বুঢ়া নাই ডেকা আৰু আপুনি ডেকা হ'লে ময়ো ডেকা আৰু এজনী আনিব আনিম আহ বৰ আছে আছে লুটিয়াই লৈ বা নোৱাৰে এজনে কিবা আমনি কৰিছে নেকি এজন নাই কোৱা ন তেখেত মনে মনে বহি আছে হা অৰুণোদয়ৰ কথা কৈছে তেখেতে অৰুণোদয় মহিলাক দিয়ে নে মতা দিয়ে ৰ'ব ৰ'ব মতা মাইকে দুয়োটাকে দিয়ে হয় নেকি আপোনাক দিছে মোক নাই দিয়া অৰুণোদয় কোনে আনিছিলে সত্য কওক অৰুণোদয় কোনে আনিছিলে বিজেপি চৰকাৰ বালডাল কেলা বিজেপি লেজেপি কেলা কথা ক'বলৈ আহিছে অৰুণোদয় কোনে নমাইছিলে সত্য কওক বুঢ়া মানুহ নাই বিজেপি চৰকাৰ এই যাওঁ উলিয়াই দিব লাগিব দেই নাপায় নে উলিয়াই দিব ডিষ্টাৰ্ব হ'ব সেই একো নাই তেওঁলোকে দিলেহে দিম এনেই নিদিওঁ নহয় ঢোল নাই জগৰ নাই হা শুনা আমাৰ ফালে এটা নিয়ম আছে হা পানী টেবুল যাওঁতে ঢোল তাল লাগিবই হা আমাৰ নিয়ম আছে দৰা আহিলে ঢোল লাগিব খোল লাগিব দৰা আদৰিব লাগিব এইটো দৰা ঘৰৰ কথা দেই এইটো দৰা ঘৰৰ কেলা বৰ আমনি কৰি আছ এতিয়া বিয়া চলি আছে কিন্তু তাৰ মাজতে পিতাইক মই বিচাৰি হাহাকাৰ হৈ গৈছো আৰু এফালে পাইছো তেওঁ কি কৰিছে জানে আহক সেয়া এজনে একোতে থাকে অকল গুনুক খানাকে বিয়া ঘৰত আলোচনা হৈছে আপুনি বোলে 18 কাপ কফি খালে এতিয়ালৈকে হে মই চাহ খোৱাত ঠিক আছো হে মানুহ বিয়া ঘৰত যিমান মানুহ আহিছে মোক এটা কথা কৈছে বোলে পিতাই বোলে কফি মেচিনটো ওচৰৰ পৰা নোযোৱাই হ'ল এইকণতে বহিলে বোলে মই আঁতৰ নোহোৱা হ'লো হে ওচৰত তাত চাপি বহি লৈছো হা মন গ'লে এগিলাচ দিয়ে মন গ'লে এগিলাচ দিয়ে মাৰি থাকো খুব চাহ খোৱাত মই ৰেডি ৰেডি আচ্ছা ভালকে দিছে ন মানুহবোৰে মানে কোৱা কথাটো মিছা নহয় একেবাৰে সঁচা আপুনি খোৱাটো খাইছে একদম খাই আছো হা আকৌ বোলে আপুনি বিয়া খাবলৈ অহা নাই দেখা দিবলৈহে আহিছিলে এতিয়া দেখো আহি আপুনি 18 কাপ বোলে কফিয়ে খাইছে কফি খাই দিছো ইয়াত গন্তি কৰিলে ওলাই যাব আৰু এনে কেকাপ খাম ভাবিছে আৰু এনে কেকাপ খোৱা ধান্দা যোৱালে যোৱালে আৰু অন্তত 6-7 গিলাচ যাব নেকি যাব চাগে ন তই দেখিছে বৰ্তমান পিতাই ব্যস্ত কফি খোৱাত কফি খাই কেনে কফি খাই ভাল পায় নে চাহ খাই ভাল পায় মানে কফি কফি কফিটো ভাল লাগে কফিটো ভাল লাগে ন ভাল লাগে ঘৰত ৰাতিপুৱা কফি খাই নে চাহ খায় ৰাতিপুৱা লাল চাহ খাওঁ আচ্ছা লাল চাহ খাওঁ লাল চাহ ভাল নে কফি ভাল তেনেহ'লে হা? লাল চাহ ভাল নে কফি ভাল কফিটো হ'ল সোৱাদৰ অ কফিটো হ'ল গাত পেলাই নিদিব মোৰ কফিটো হ'ল জিভাৰ তৃপ্তি অ কিন্তু মোৰ লাল চাহ পানী বনাই পৰিব ৰাতিপুৱা লাল চাহ পানী বনাই অ তাত অকণমান নিমখ দি আদা থেতেলিয়াই উতলাই এই চাহটো খাব লাগে সদায় আচ্ছা যি মানুহে সদায় গাখীৰ ব্যৱহাৰ কৰি পেট বেমাৰী আচ্ছা এতিয়া এটা কথা কওকচোন বিয়া ঘৰত দেখিছো ইমান ধুনীয়াকে বিয়া পাতিছে আপোনাৰ বিয়া তেনেকুৱা হৈছিলে নাই হোৱা আপোনাৰ বিয়া তেনেকুৱা হৈছিলে নাই হোৱা এনেকৈ পাতিছে এনেকে পাতিছিলে আপুনি পলুৱাই আনিছিলে নে এনেকে ডাইৰেক্ট বিয়া পাতি আনিছিলে আৰে ডাইৰেক্ট বিয়া বিয়া ডাইৰেক্ট বিয়া হা পহিলা ফুচুলালো অ পহিলা খুব ফুচুলালো প্ৰেম খেলিলে প্ৰেম খেলিলো প্ৰেমৰ ভাগ আছে আকৌ আচ্ছা চব ভাল পোৱাটো এটা প্ৰেম হা মৰম চেনেহটো এটা প্ৰেম অ হয়নে প্ৰেমৰ ভাগ আছে এইটো নিশ্চয় হয়নে হয় তো তাৰপিছত আপুনি এনেকে বিয়া পাতিলে আৰু তাৰপৰা বিয়া পাতিলো
কি হ'ল ছোৱালী বোলে চাই ইমানকে হাঁহিছে যে আপুনি কেলে হাঁহি আছে মোৰ কথা শুনি হে হে এইটো কি হে এইটো কি মোচন দিয়া পাইছোঁ এইটোৱে হ'ল আমাৰ মেইন থিং হা এক ছেকেণ্ড এইখিনিতে খেল খেল ইয়াত দেখিছে নে ঢেৰ ছোৱালী বহি আছে ভাল লাগিছে নে সিহঁতক আপোনাৰ হা ভাল লাগিছে নে সিহঁতক মাহঁতক য'ত মই ভাল লগা মানে সেইটো ভাল লগা কোৱা নাই এনেই ভাল লাগিছে সিহঁতক দেখিবলৈ বঢ়িয়া সাজি কাচি আহিছে চব বিয়া ঘৰলে বঢ়িয়া ধুনীয়া লাগিছে ধুনীয়াকৈ পিন্ধি বিয়া ঘৰলৈ ওলাই আহিছে ঘৰততো এইবিলাক পোচাক পিন্ধি নাথাকে কেনকেনি ফৰক কিবা কিবি কি ফ্ৰক পিন্ধে কেনকেনি ফৰক কেনকেনি ফ্ৰক সেইটো কেনেকুৱা ফ্ৰক আকৌ আঁঠু মূৰলৈকে পৰা আচ্ছা সেইটো কেনকেনি ফ্ৰক বুলি কয় এইটো কেনকেনি ফৰক আচ্ছা এতিয়া এওঁলোক বহি আছে তাৰপৰা জিন্সৰ লং পেণ্ট অ এইবিলাক পিন্ধি ফুৰে অ এতিয়া বিয়ালৈ আহিছে কাৰণে অ কি ধুনীয়াকৈ আহিছে সাজি পাৰি অ কি সুন্দৰকৈ আহিছে অ মই বেছিকৈ পোচাক ভাল পাইছোঁ 1 2 3 আচ্ছা 1 2 3 তিনি। এই মাজৰগৰাকী কেলে বেয়া পালে মানে এওক কেলে বেয়া পালে ইমান ধুনীয়াকৈ যে ছোৱালীজনী পেণ্ট পিন্ধি আহিছে ৰিহা মেখেলা পিন্ধা নাই অ বেয়া পাইছা নেকি বেয়া পাইছা নেকি বেয়া নাপাবা এটা এওঁকো বেয়া হৈছে চাগে তেনেহ'লে হা এওঁকো আপুনি পচন্দ কৰা নাই চাগে বৰ এটা বেয়া নাপাবা ছোৱালী জোকাইছে ছোৱালী জোকাইছে দেই কোনজনী ভাল লাগিছে হা কোনজনী ভাল লাগিছে ভালতো চবেই কোনজনী ভাল আৰু বেয়া একেবাৰে বগীজনী লিপষ্টিক ঘৰ হাই চেণ্ডেল পিন্ধে ওপৰত দিলীপ যোৱাজনী নিচিনা বাচ্চাতি নাই সুতেৰি গেন্ধেলি যিজনী বেয়া সেইজনী আনিবা বিচাৰি তাই মহালক্ষী হা হয়নে? গোটেইকেইজনী ধুনীয়া লাগিছে নহয় বঢ়িয়া এতিয়া 10ৰ ভিতৰত আপুনি যদি নম্বৰ দিব লাগে তাইক কিমান নম্বৰ দিব প্ৰথমজনীক 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব যদি মই কওঁ যে 10ৰ ভিতৰত আপুনি 1 পৰা 10ৰ ভিতৰত কিমান দিব এক নম্বৰ আচ্ছা ভালকে চাওক ছোৱালীজনী একদম তাই কাণ ফুলি চাওক কাপোৰ চাওক এওঁলোকক চাব নালাগে অকল এওঁক এই ছোৱালীজনীক আপুনি 10ৰ পৰা কিমান দিব মানে 1ৰ পৰা 10ৰ ভিতৰত কিমান নম্বৰ দিব এক 1 মানে একেবাৰে কম আৰু 10 মানে বেছি এক নম্বৰ যিমান বেছি পাব সিমান বেয়া অ আচ্ছা এক উল্টাকে নম্বৰ। দিছে মানে 1 এক নম্বৰ নম্বৰটো হ'ল ফাৰ্ষ্ট আচ্ছা ফাৰ্ষ্ট 1 নম্বৰটো যোনে 1 নম্বৰ পাব পৰীক্ষাত আ এই ফাৰ্ষ্ট ডিভিজনত আচ্ছা উল্টাকে পিতা নম্বৰ দিছে এওঁক মানে আপুনি 1 দিছে এক দিছোঁ পুৰাপুৰি মানে একদম শেষ আৰু ইয়াতকে ডাঙৰ নম্বৰ নাই নাই এওঁক মই কিমান কৈছোঁ দিব? নাই চাব কিন্তু বিদায় ছোৱালী হয় কিন্তু উল্টা পুল্টা কৰিব কিন্তু আপোনাক পিছত কিন্তু আকৌ কৈ দিব কিবা কিবি এক কেলা। ভাবি চিন্তি দিব নম্বৰ 2 আচ্ছা তেওঁতকে 1 কম এক কিন্তু 2 কি কাৰণে কম আমি সুধিম বাৰু এওঁক কিমান দিব এইটোতো মোৰ সন্দেহ আছে কিমান দিব এতিয়া হে? কিমান দিব ঐ মা চাওঁ নি অ আমলখি দিব তেওঁক কিমান নম্বৰ দিব এতিয়া নম্বৰটো কওক এক 1 দি দিলে ইয়া 1 দি দিলে আপুনি যদিও চাদৰ মেখেলা পিন্ধা নাই যদিও পিন্ধা নাই কিবা এটা ভাল লাগিছে আপোনাৰ আগলৈ পিন্ধিব আগলৈ পিন্ধিব আৰু সেইকাৰণে চোৱা মা বেয়া নাপাবা এতিয়া তেওঁক চোৱা আৰু তোমালোকৰ এইবিলাক এই গাভৰু জীয়াৰী কালত ত্যাগ কৰা এনেই ঘৰত ক'বলৈ যাওঁতে বেলেগ কথা কিন্তু নামঘৰলৈ যাবা বিয়া সবাহলৈ আহিবা এই পিন্ধি আহিবা এই সন্মানটো বেলেগ এওঁক কিমান নম্বৰ বুজিলা দিব বেয়া পাইছা এওঁক কিমান নম্বৰ দিব দিয়ক কিমান দিব ক'বই পৰা নাই লাজত একেবাৰে এই তুমি ক'ত তুমিতো আছে থৈছো কওক কিমান নম্বৰ দিব এই ওপৰৰ তললে চাইছে এওঁচক কৈ জোতালৈকে মিলাই পিন্ধিছে কবিতাই এই যে একে ৰং একেবাৰে বৰ এই কাপোৰ জোতা চাৰি আচ্ছা এওঁক আপুনি 4 দিব আচ্ছা 4 নম্বৰ 4 নম্বৰ কিন্তু চব মানুহ দেই আপুনি আকৌ এনেকে হিচাপ কৰা নাইতো 1 2 3 4 কে হিচাপ কৰা নাই ন এইফালৰ পৰা তাই কৰা আৰু সঁচাকে 4 দিছে আৰু শেষত তেওঁক কিমান দিব বৰ খঙত চাইছে চোন এৰিলে ইমান মৰম লগা ছোৱালীজনীক আপুনি খঙত নাচাব আকৌ
তাইৰ ৰংটো মোৰ লগত অলপ মিলিছে আকৌ বিদায় হা হিচাপ কৰিব লাগিব দেই এইবোৰ হিচাপ আছেতো আমাৰ ঢেৰ নিয়ম আছে মানে এইবোৰ পাঁচ নম্বৰ মোৰতো সন্দেহ হৈছে 1 2 3 4 5 পাছত চলিছা তুমি বেয়া নাপাবা পাছত চলিছা বেয়া নাপাবা তো আপুনি এওঁলোক গোটেইখিনিৰ মাজত এওঁক আৰু এওঁক 1 নম্বৰ দিলে ন আচ্ছা যে এওঁলোক দুজনীৰ ভিতৰত যদি আপোনাক এজনী চাবলৈ দিওঁ কোনজনী আপুনি চাব হা এই আৰু এই মাজত যদি আপোনাক মই দুজনী পচন্দ কৰিব দিওঁ এজনী কোনোবা এজনীক আপুনি কোনজনীক পচন্দ কৰিব চব মানুহ এই আৰু এই মাজত এজনীক এৰিবই লাগিব হা এজনীক এৰিবই লাগিব এজনী আহিব লাগিব অকল এজনীহে পাব কোনজনী আমি ধৰিম মই চাই ল'ব লাগিব এওঁলোক নাই অকল এওঁ আৰু এওঁ মাজত এওঁ উইনাৰ ন ঠিক আপুনি চিলেক্ট কৰিলে কি নাম তোমাৰ ৰাণী বৰুৱা ৰাণী বৰুৱা পিতাই তোমাক চিলেক্ট কৰিছে যাবা নি পিতাৰ লগত ফুৰিবলৈ ডেটিঙত নালাগে নালাগে নাযাওঁ বুলি কৈছে আপোনাৰ লগত ডেটিঙত কি হ'ব হা নগ'লে নিনো আকৌ জোৰ জবজ নিলে বিপদ হ'ব আচ্ছা ভাত ৰান্ধি খুৱাব লাগিব খাই খাইব লাগিব চাউল ধুই চৰুত বহাব লাগিব বেলি চাউল খালে শুই থাকিব দাবী ধমকি দি নমাব নোৱাৰিম তইহে আনিছিলি মোক ধমকি খাব লাগিব হয়নে ৰাইট আৰু এতিয়া বৰ্তমান বিয়া চিয়া খাই পিতাই আৰু মই আমি আহি আছো ৰুমলৈ মানে ৰুমত অলপ ৰেষ্ট ল'ম আৰু তাৰপিছত ৰাতি বাৰু পিতাই নাহে ৰাতি মই আহিম মানে উদয় বজা না ঢোল ধুনীয়া বজা বন্ধুসকল এতিয়া ৰাতি বহুত হৈ গ'ল প্ৰায় আধা ৰাতি বুলিয়ে ক'ব পাৰে আৰু আমি এই জাষ্ট বিয়াৰ পৰা আহি পাইছোহি মানে এবাৰ আহিলোঁ আকৌ এবাৰ গ'লোঁ আকৌ এবাৰ আহিলোঁ আপোনালোকক যি পাওঁ থুলমূলকৈ দেখুৱাৰ চেষ্টা কৰিলোঁ বাকী আজিৰ দিনটো এনেকৈয়ে গ'ল আজি আমি দেৰগাঁৱত 2টা দিন পাৰ কৰিলোঁ আজিৰ সৈতে মানে গোলাঘাট ডিষ্ট্ৰিক্টত আমি পাৰ কৰিলোঁ যোৱা কথা আছিলে বেলেগ বেলেগ ঠাইত গোলাঘাটত কিন্তু অকণমান অসুবিধাৰ কাৰণে যাব নোৱাৰিম যিহেতু আমাৰ জাৰ্ণিটো অলপ সোনকালে যাব লাগিব এইটো ফালে সেইটো কাৰণে অহা কাইলৈ আমি গৈ আছোঁ যোৰহাট হয় অহা কাইলৈ ৰাতিপুৱা আমি গৈ আছোঁ যোৰহাটত আমি অহা কাইলৈ থাকিম আৰু তাৰপিছত শিৱসাগৰ আৰু এনেকৈ হৈ থাকিব গতিকে ভিডিঅ'বোৰ চাই থাকিব আজি আমাৰ এই ভিডিঅ'টি ইমানতে শেষ কৰিব ওলাইছোঁ আৰু আজি এটা বহুত মানে বেলেগ দিন আছিলে যথেষ্ট ভাল লাগিলে আৰু আজি মোৰ আজি কষ্টিউমটো বেলেগ আছিলে কেনেকুৱা লাগিলে আপোনালোকে এবাৰ ক'বচোন বাৰু অলপ বেলেগ ধৰণৰ মানে মই এনেই নৰ্মেলি এনেকুৱা ধৰণৰ কাপোৰ নিপিন্ধো মানে পুৰা চুট ফৰ্মেল এইবোৰ মই নিপিন্ধো খুব কম পিন্ধো তো আজি পিন্ধিলোঁ কেনেকুৱা লাগিলে আপোনালোকে এবাৰ জনাব বাকী সেইটোৱে লগ পাই আছোঁ নেক্সট মজা ধামাকা ভিডিঅ' আহি আছে যোৰহাটৰ পৰা আহি আছে শিৱসাগৰৰ পৰা আহি আছে ডিব্ৰুগড়ৰ পৰা আহিব ধেমাজিৰ পৰা আহিব মজা ভিডিঅ' আহিব আপোনালোকে মাত্ৰ চাই থাকিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কিন্তু টিপি ল'ব আৰু লগতে ভিডিঅ'বোৰ যদি ভাল লাগিছে লাইক এটা কৰি আপোনাৰ ক'বলগীয়া কিবা এটা তলত কমেণ্টত নিশ্চয় কৈ দিব আকৌ এটা নতুন ভিডিঅ' কৰি আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই অবিদা টোপনি হৈছে নি টোপনি আহিছিলে বহুত সময় টোপনি যোৱা নাই নহয় তাৰপিছত এই টোপনিকণ ধৰিছিলে মই বোলো কিহে খুটুক কৰিছে এতিয়া কৈছিলে বিয়ালৈ তেতিয়াহে কৈছে বাৰু ঠিক আছে